ভিডিঅ' এটা বনাই লওঁ ৰ'ব দেখকচোন গোপিনী কেইটা ইয়ে হৈছে সঁচাকে চেষ্টা কৰি আছে না হেল্ল' হেল্ল' বঢ়িয়া বাইদেউ নমস্কাৰ বঢ়িয়া ক'ত আছে আমাৰ ছাৰ সুন্দৰ বঢ়িয়া আৰু একো নকওঁ আৰু মুখ বন্ধ আৰু মোৰ কি হব দেখ পিছে নে কি দেখ পিছে দেখ পিছে বোলো আপুনি কামখিনি কৰি লওক গাইছ নমস্কাৰ বহুত দিন হয় 2 দিন ভিডিঅ' দিব পৰা নাই তাৰ কাৰণে চৰি মানে মোৰ এটা ডাঙৰ প্ৰব্লেমত ফচি গৈছোঁ কেনেকুৱা হৈছে মই মানে ৰাতি ভিডিঅ' এডিট কৰি ঘুমাইছোঁ তাৰপিছত গম পাইছোঁ আমাৰ মানে মোক পঢ়োৱা শিক্ষক এজন মানে আমাৰ গাঁৱৰে ঢুকাইছে মানে তেখেতে মোক টিউশ্যনো কৰিছিল এনেকুৱা চিটুৱেশ্যনত ফাঁচি গ'লোঁ মানে ফাঁচি যোৱা নাই মানে গম পাই পেলাই কথা আৰু বহুত বেয়া লাগি পেলাই চিধা ঘৰ গুচি আহিলোঁ ঘৰ আহি পেলাই তেখেতৰ মানে অন্তিম যিখিনি সৎকাৰ থাকে সেইখিনি কৰি এতিয়া বৰ্তমান মই আহি পাইছোঁ চাৰিআলি চিধা মানে সেইটো কাৰণে অলপ বেয়া লাগিছিল কিন্তু উপায়তো নাই আৰু ধৰিলেও ঘূৰি আনিব পৰা নাযায় মানুহ কিন্তু বহুত বেয়া লাগিছে সঁচাই বেমাৰ হৈ ঢুকাইছিল মানুহজন বহুত আফচোচ লাগিছে সঁচা হৈছোঁ মানে ধৰিলেও যদি মুখত আহি যে আপা মানুহটো আৰু কান্দা অভ্যাস নাই মোৰ চকু পানী নলয় যিমান যি ইম'চনেল হ'লেও কিবা হ'লেও সেইটো কাৰণে মানে ধৰিলেও মনত পৰি থাকে এই স্মৃতিগিলা সেইটো কাৰণে নাহাকেও থাকিব নোৱাৰিলোঁ আৰু নাহাকে থাকাওনো কেনেকৈ এনেকুৱা এটা কথা ধৰি লওঁ যাৰ মানে কি বুলি কয় এটা ক্ল'জ কানেকশ্যন এটা আছে না তেখেতে মোক টিউশ্যন লৈ পেলাই পাছ কৰাইছিল মানে তেখেতে টিউশ্যন কৰাৰ কাৰণে মই ছায়েন্সত পাছ কৰা নম্বৰ পাইছোঁ ছায়েন্স আৰু মেথছত গতিকে সেই মানুহজনক কেনেকৈ পাহৰি যাব এইটো আৰু সেইকাৰণে আহিলোঁ আহি পেলাই তোমাৰ এই কৰ্ম চৰ্ম গোটেইখিনি কৰা হ'ল না কৰ্ম সৎকাৰ কৰা হৈছে বাকী কাজ কৰ্ম যাব আছে এতিয়া সেইগিলাতো আৰু ভিডিঅ' বনাব নোৱাৰি আৰু মোৰো দেখাব একেবাৰে পাৰ্চনেলি 1% মন নাই মানে সেইকাৰণে নামটোও কোৱা নাই কোন মানুহ এতিয়া বৰ্তমান আহিছোঁ মোৰ গাড়ীখন অলপমান কাম আছে সৰু সুৰাকৈ মানে স্প্ৰকেটটো গেছি আৰু হেণ্ডেল ৰেচাৰ পাত বদলাব লগা আছে সেইটো কাৰণে আনি পেলাই আমাৰ পুৰণা মেকানিক ছাৰ য'ত মোৰ গ্লেমাৰখন ঠিক কৰা আছিলে সিহঁতে তাত এতিয়া মানে ফাৰ্ষ্ট টাইম নাই এছ পিখন ইয়াতে ফাৰ্ষ্ট টাইম আছে এছ পি এই হাঁহিয়ে থাকে গম নাই হা বাকী বাদ দি এছ পিখনতে ফাৰ্ষ্ট টাইম আছে ন হা অঁ মানে যেতিয়া মোৰ তাত গ্লেমাৰখন আছিল তেতিয়া তাতে মানে গোটেই ৰিপেয়াৰিং কৰা আছিলোঁ ৰদে লেন্সখন মুচিলোঁ আৰু আমাৰ তাত আছে নিপু ছাৰ যাৰ চুলি লম্বা আপোনালোকে আগতে ভিডিঅ'ত দেখা পাইছিয়ে একদম তিৰি মানুহৰ দৰে চুলি ৰাখি লৈছে কিহৰ চখা পাইছে ক'ব নোৱাৰোঁ চুলি দাড়ি একদম মানে ৰাখি উৎপাত প্ৰেমিকাটোক নাপেলি নে কি তই নামটো কৈ দিওঁনে নালগে আমাৰ ক্লাছৰে বেচাৰা এটা মানে ধৰিলেও লাভ ষ্টৰী আছে যিটো নেকি ৰিভিল কৰা সি কথা দিছে বাকী গাড়ী হেণ্ডেল ৰেচাৰ আৰু চেঞ্জ পকেট অৰ্ডাৰ মানে আনবে দিছে নে আনবে গেছি ক'ব নোৱাৰোঁ এনে আনবও কৰিব আৰু বাকী মই এইখিনি এৰি পেলাও এই ছিগনেল লাইটটো নচলা হৈছে মানে বাল্বটো বদলাব লাগিব আৰু এই যোনটো স্ক্ৰেচ আছে এই স্ক্ৰেচটোত এটা ৰেপ মাৰিম বুলি ভাবিছিলোঁ এই ওচৰতে আছে মায়া আৰ্ট বুলি তো ইয়াৰ পৰা জুম কৰি দেখা হ'ব না হ'ব লাগে এইখান দেখা পাইছে না কৈয়াই এইখান আঙুলিটোৰ ওপৰত এইখান এতিয়া এৰা কামখিনি হ'লি ৰেপটো মাৰি পেলাই আৰু ঘৰত যাম বাকী আমাৰ ছাৰ অলপ ব্যস্ত হৈ আছে আজি কোৱাৰ্টাৰ এটা বহিৰ যদি পাৰি না গোটাই লগৰ ছোৱালী গোটাইকেইটাই মই দিয়ে বঞ্চি এটাও বাকী নাই মই অলপমান ভাল আছিলোঁ ময়ো হাৰামি বনি গ'লোঁ লাইফৰ সুখটো পাইছোঁ আৰু কি নহওক এতিয়া এইখিনি কাম কৰক আপোনালোকক চিনেমেটিক দেখাই আছোঁ তাৰপিছত যাই আছোঁ তাকে নেকি বঢ়িয়া মাথা হৈ গেলছে পাৰে এইটো ৰেপ মাৰিলে হ'ল নেকি এনেকৈ যায় হা ছাৰ ব'ল কিন্তু ভিতৰ চাইডে মস্ত লেতেৰা হৈছে অলপ মুচি দি নহ'লে হা মুচি দি নহ'লে সন্মান যাব ভাই লেতেৰা পেতেৰা বস্তু লৈ গেলি চাফ চিকুণ লৈ যাওঁ যাতে অলপ ভালকৈ ৰেপটো মাৰি দিয়ক ভিতৰ বাহিৰ যি নহওক আহি পালোঁ এই চালা আহি পালোঁ এইখন মায়া আৰ্ট
ইয়াতে মোৰ গ্লেমাৰখনো ৰেপ কৰিছিলোঁ, এতিয়া মানে এছ পিখনৰ মাথাটো ৰেপ কৰিব লগা হৈছে চিনক। এংকে দাঙি নিব লাগে খেলা দেখিলে হাঁহি উঠা হৈছে। বাকী আমাৰ মালিক চাহাব ক'ত গ'ল? মালিক ক'ত গ'ল? কাকা এইটো ৰেপ মাৰ দিয়া মোক, শুনছা না? এইটো ৰেপ মাৰ দিয়া, স্ক্ৰেচ পৰছি। হেণ্ডেল ৰেচাৰ এনেকুৱাই নেকি? আজিহে গম পালোঁ। দেখা নাপায় না। বাকী এইটো কি চেঞ্জ পকেট? সুন্দৰ। আপুনি দেখোন দিনক দিনে খিনে যায় আছে কিয়া? ঔষধ চৌষধ নাখায় নেকি? বেছিকৈ খাব লাগে। বঢ়িয়া গাড়ীখন কিন্তু একদম ঘাটিয়া লগা আছে। মাথা নোহোৱা বলি দিয়া কথাটো আন যেতিয়া মই সেয়ে ফিল কৰি আছোঁ দেখা পাওঁ প্ৰতি হেণ্ডেল ক'ত ওলমি আছে না জেগা চাল্লা। এনেকুৱা কেতিয়াবা ফাৰ্ষ্ট টাইম দেখা পাইছোঁ। গাইস বাইক ঠিক করার মশলা পাই গেছো আজি। হ্যাঁ কি বস্তু গাইস ভিডিও কি বাইক সার্ভিসিং করা মশলা পাই গেছো বে আজি হয়ে নাই কেটে বাজির এটা কেটে বাজির র 7:31 আমি পথ থাকাতে আইছিলো। এটা আন্ধার হয়ে গেলে রাতি হবা হল কিনক। এটা ফাইনালি সেনিটাইজ কৰি আছে, এইখিনি ফিটিং হৈ গেলি হ'ল। মই আজেৰি পলাব পৰা আছি আৰু মাথাটো লগাব বাকী আছে। মাথা কৈ এই তাতে আছে, এইটো মাথা ৰাখা পাইছি না, এইটো আৰু চলাই দি। বাকী দাদাৰ বহুত কষ্ট হৈছে না আজি, অলপ হৈছে না। চিখৰ খাই খাই কথাই ভালকৈ ক'ব নোৱাৰে, এনি টাইম বেগটো ঘৰেই ৰাখে। কি হ'ব? বাকী ফাইনেলি আজিৰ পৰা গাড়ী চলাই অলপমান ভাল পাম। হেণ্ডেল ৰেচাৰ পৰা ফাৰ্ষ্ট টাইম বদলাই আছোঁ। ইমান দিন মানে কোনোবা দিনে হেণ্ডেল ৰেচাৰ গেছি 18,000 মান চলোতে গেছি। এতিয়া 29,000 কিবা 600 মান হ'ল। মানে ক'বা গেলি মই 12,000 মান চলালোঁ, 11-12,000 মান চলালোঁ হেণ্ডেল ৰেচাৰ নবদলোৱাকৈ। এতিয়া ফাইনেলি বদলাইছোঁ, চলাই মজা পাম। আৰু চেঞ্জ পকেটটো গৈছিলে কেনে সেইটো বদলাই ল'লোঁ। আৰু বাকী কাম নাই আৰু ছিগনেল লাইটটো হ'লে লগব আছে। ঐ ছাৰ ছিগনেল লাইট আছে না? হা সি আৰু কি আছে? অ' ছাৰ ছিগনেল লাইট আছে? অঁ দে ফাইনেলি আছে দে। বাকী দোকানত লৈছোঁতো মই আগতে ডেইলি আছোঁ, ডেইলি নহয় এই মানে গ্লেমাৰখনৰ কিবা প্ৰব্লেম দিলে এতিয়া গুৱাহাটী জীপ ধোৱাৰ পৰা এছ পি লোৱাৰ পৰা আহে হ'লে ফাৰ্ষ্ট টাইম আহিছোঁ আজি। 1 বছৰ নহয় 1.5 বছৰ মানে হ'ল চাগে নাহা। গাইজ ফাইনেলি হৈ গ'ল মোৰ গাড়ী ৰেডি। বাকী এতিয়া পে'মেণ্টটো কৰোঁ আৰু ব'ল ছাৰ বুজিছা না। হৈ গ'ল আৰু বহুত টাইম লাগিল। আর বুড়োয় পালা মারি মারি ভাল টাইম লগাইছি। তুমি কাম করলে ইমান টাইম নালাগিল হয়। এটা টেস্ট ড্রাইভর কারণে গেছি হৈ যাব আর। কেইটা বাজিল গম পা না? 8:03। ক'ত গধূল 5টা বজাতে আহিছোঁ। কেইটাত পাওঁ হয় যি নহওক হ'লেও 3 ঘণ্টাৰ বেছি লাগিল। ধৰি বান্ধি কৰালো হয়। আৰম্ভ কৰাৰ পিছত শেষ নকৰবি, আৰম্ভ নকৰিলে বেলেগ কথা বাৰু। বাকী এতিয়া কি কৰোঁতে স্কুটিৰ বাৰে একো নলেজো নাই, এইগিলা কৈ লাভ নাই। এতিয়া বাকী গাড়ীখন আহক কৰি যদি অল অ'কে আমি আৰু পে'মেণ্টটো কৰি পেলাই বিদায় লওঁ। আৰু বহুত দেৰি হৈ গ'ল, ঘৰত ফোন মাৰি আছে। এইটো এটা ৰঙত কিন্তু এক্সট্ৰা পইচা গৈছে দেই আমাৰ 150 টকা ন। ছাৰ এইটো তুমি লোৱা। অঁ ছাৰ কিবাৰটো দিয়া। একাউণ্টত বা পইচা আছে না ক'ব নোৱাৰোঁ ইমান।
যদি যাব নাযায় এদিন নাই আৰু ৰহ পিনটো দেখাব ৰা লো বেলেঞ্চ গাইজ পেমেণ্ট কৰি আহি চিধা আমাৰ ছাৰক ড্ৰপ কৰিলোঁ ইয়াতে ছাৰ যাবা আৰু মই ভাবছিলোঁ কি ৰুমত যাম কিন্তু এতিয়া গেলি ট্ৰাকত যাম মখাত বাহিৰে একো নাই কাৰণ বৰ্তমান টাইম হ'ল 10:27 দেখা পাইছি এতিয়া নাযাওঁ চিধা ৰাতিপুৱা যাম দেখ ভিডিঅ'তে ট্ৰেণ্ডিং কৰিছোঁ আৰু এই মালটো এতিয়া মোৰ কি কামত আহিব মই তাকে ভাবিছোঁ 150 টকাটো ভৰিলোঁ তোক লগা আছে নেকি ক'ত মাৰিবা নাই এই গেটখনত বা আমাৰ দৰ্জাখনত যাই পেলাই মোৰ নামটো লিখিম বেলেগ কামততো নাই নহ'লে থৈ দিব লাগিব যদি ভালে থাকক বাকী দেখ ভিডিঅ'তে এটা এণ্ডিং কৰিছোঁ গাড়ী কিন্তু এতিয়া চলে একদম ফেণ্টাষ্টিক লাগছি আৰু এইগিলা গোটেই কয়লা হৈ গৈছে এখন মানে পুৰা একদম স্প্ৰে মাৰি দিছে না য'ত মানে মামৰা ধৰিছিল চবতে মাৰি দিছোঁ ভাল লগা হৈ গৈছে জিলকি আছে পুৰা এই চিপ গাড়ীটো মাৰি দিছোঁ চাইন না চাগে আগতে মামৰে ধৰি আছিল না ভোকৰা পৰি আছিল তাক ভিডিঅ'টো আৰু লাম্বা নকৰোঁ আৰু এই 2 দিন ভিডিঅ' দিব নোৱাৰা কাৰণে ক্ষমা খুজিছোঁ মানে কি আৰু ধৰি লওক উপায়ো নাই মোৰো চিটুৱেশ্যন এনেকুৱা যিমান যি হ'লেও মানে ধৰি লওক মোৰ মানে ভাল চিনাকি আমাৰ ছাৰকো কিন্তু পঢ়াইছি হয়নে আমাৰ মানে আমি শংকৰ মাধৱ স্কুলত পঢ়িছিলোঁ কৰাৰ মানে প্ৰাইভেট স্কুলখনত তাৰে শিক্ষক আছিল প্ৰধান শিক্ষক তাকো ন গতিকে ভাল মানে ধৰি লওঁ কানেকশ্যন থকা শিক্ষক বুলি ক'ব লাগিলে তেখেতেই আছিল বাকী টিচাৰৰ লগত সেনেকৈ বৰ বেছি কানেকশ্যন নাই নোহোৱাৰ কাৰণে বহুত বেছি মনত পৰি থাকে তাতে আকৌ ঘৰৰ একদম সন্মুখতে আমাৰ ঘৰৰ অপজিটত 3 নম্বৰ ঘৰটো মানে লেফ্ট চাইডে 3 নম্বৰ ঘৰটো গতিকে সেনেকুৱা হ'লেতো আৰু ধৰি লওঁ বেছি মনত পৰি থাকে এতিয়া ধৰি লওঁ পাক্তৱতী মনত পৰি থাকে এনেকুৱা নাছিল মানে থকাৰ দিনকেইটা ইমান ফিল কৰা নাছিলোঁ যেতিয়া গুচি গৈছি মানুহটোৰ এতিয়া নোহোৱাৰ মানে যোনটো শোক এটা সেই শোকটো ধৰা দিছে যি নহওক মানে ধৰি লওঁ তেখেতৰ আত্মাৰ মানে ধৰি লওঁ শান্তি কামনা কৰিলোঁ বেলেগ আৰু শান্তি কামনা কৰিব লগা নাই মনৰ পৰা কৰি আছোঁ আপোনালোকৰ আগত দেখাব লগানো কি আছে যি নহওক ভিডিঅ'তে এটা এণ্ডিং কৰিছোঁ টাটা বাই বাই গুড নাইট আৰু লগ পাই আছোঁ অহাকালি গুৱাহাটী যাওঁতে দেখাই আছোঁ আৰু মোৰ GoProৰ মাইক অৰ্ডাৰ দিছোঁ আহি পোৱা নাই এডাপ্টাৰটো মোৰ লগত চলি এডাপ্টাৰ আছে তাৰ পৰা কিনিম বুলি কৈছোঁ অলপ কম পইচাত হ'ব আৰু বেটাৰীটো কিনিব আছে বেটাৰীটোৰ দাম 3800 টকা কৈছে GoProৰ সেইকাৰণে মোৰ এতিয়া টেনশ্যন হৈ আছে 3800 টকা দি কিনিম না কিবা বেলেগ কোম্পানীৰ কিনো বেলেগ কোম্পানী মানে 1700 মান টকাত পায় এতিয়া নহ'লে কাৰোবাৰ লগত চলিলে সুধিব লাগিব কাৰোবাৰ আছে নেকি GoProৰ বেটাৰী এনেকুৱাকৈ GoPro মানে মটো ব্লগিং কৰিব পাৰিলে মই ৰেপিড' ব্লগকেইটা দিব পাৰোঁ আৰু যদি মটো ব্লগিং কৰিব নোৱাৰোঁ জমেট' মাৰত বাহিৰে মোৰ বেলেগ অপশ্যন নাই এনেকুৱা আৰু মোবাইলটো লৈ পেলাই ৰেপিড' মাৰো ভাল নালাগে না আৰু হেলমেটটোতো অলপ কষ্ট পায় ঠিক এনেকুৱা যি নহওক কি কৰোঁ কি নকৰোঁ গম পাবই আগতীয়া মানে অনাগত দিনকেইটাত অহাকালি বহুতদিনে গমেই পাই যাব এতিয়া তাক ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ আমাৰ ছাৰৰ ঘৰ আছে ইফালে ইয়াতে নুমাই দিলে হ'ব বোলে আৰু মোৰ ঘৰ আছে পিছফালে কদমতল বুলি কয় গতিকে তাতে মজাকৈ যাওঁ ৰুমত যাওঁ মানে ঘৰত যাওঁ ৰুমত কোৱা অভ্যাস হৈ গৈছে না এতিয়া ঘৰত যাওঁ যাই পেলাই কিবা এটা সৰু সুৰাকৈ খাওঁ কাৰণ দুপৰীয়াৰ সাঁজটো পূৰা হেভি খাই দিছোঁ না এতিয়া পেটলা হৈ আছোঁ হজমে হোৱা নাই এতিয়া কিবা মিহিকৈ কিবা এটা খাম ঘৰত যাই পেলাই নাখালেও কথা নাই যাই পেলাই ঘুমাই থাকোঁ এতিয়া মানে খাই লৈ পেলাই গেল্লা পৰাৰে এনেকুৱা যে হয় এই গেল্লা বস্তু মই এতিয়া মানে ইচ্ছা মানে এলাহ লাগি গৈছে এতিয়া ঘুমাব লাগিছে যাই পেলাই চিধা ঘুমাম দেখ বাই বাই গাইছ ঘৰত আহি প্ৰথম দায়িত্ব এইটো মোৰ সেই বাল্টিংটোৰ ভিতৰত ইন্দুৰ সোমাইছি আৰু মাজতে ঢাকনা মাৰি দিছে এতিয়া মানে অম্বুবাচীৰ ভিতৰত অম্বুবাচী চলি আছে না এতিয়া এইটো সময়ত মানে ইন্দুৰ মাৰিবও নাপায় সেইকাৰণে ঘৰৰ ভিতৰত দিলে আৰু সোমাই থাকোঁ নাই কিন্তু ৰাস্তাতে দিম এতিয়া চলো আইও কয় এখন খুন্দা মাৰি পেলাই কয় যাওঁ নাৰে বুলি ভয়ো লাগে কোনপিনি দিওঁ হা কোনফালে ইটো চাইডে যাওঁ দি এতিয়া আমাৰ ৰাস্তা 1x দিলে অলপ বেছি পোৱা আহিব চাগে ৰ ফকাছে নলয় নাই ঘণ্টাটো ফকাচ লৈ লচি চাগে ফকাচ নেলোৱা নাই দোকানৰ সন্মুখতে জনাটোৰ তাত সোমাই যাক এনেকৈ দি ভাই এই বস্তিত অহন্দি সোমাওক ইয়াতে সোমাওক ইয়াতে দিওঁ কহাই যাই চাওক অ'কে আপোনালোক দেখি আছোঁ কহাই আছে হয় নাই এইটো চাইডে আছে এইটোফালে আছে চালা এইটো দেখছি ইন্দুৰ কি ডাঙৰ এই চাক ওস্তাদ যা কয় যা এই ওলো নহ'লে এটা আজি বুলিহে বাচছে তই নহ'লে চাওমিনত পৰি গেলি এই ওলো ফফলা কান্ত এই ওলো ক'বা হওক কাৰণে গাইছে জাপ মাৰ দিয়ে নেকি এই দিয়া ক'লৈ যাব নোখোজে একা ধৰিম আকৌ কামাৰ মাৰ দিয়ে বুলি ভয় লাগে না চলো
চাপৰ অৱস্থা এই ছাগালক চাপৰ দিয়া এই চাপৰ খাব সোমাইছে যা যাও এই ভাই এই ভাল নাযায় নহয় ভয়ো লাগে যা পট চলো যাই থাক গেল মজা এই ইন্দুৰে দিছো ইন্দুৰ 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 বাকী এতিয়া বঢ়িয়াকে হয় তুলি যা মই একবাৰ দোকানত মাত দিয়ে গৈ গাইছ যিটো ওলাই আহিছে চিধা ধূপ এডাল জ্বলাই হ'বলক বাহানাটো পাইছে নে ৰুমৰ পৰা ওলাই নাযায় গামোচা মাৰিছো চাচোন গামোচা কিতাপ হা গাঁৱত আৰু কি আৰু নে কি মই ৰুমতে এনেকৈ গুৱাহাটীতে ঘূৰি থাকোঁ গামোচা মাৰি আপোনালোকে দেখা নাপায় বাৰু ভিডিঅ'ত নকৰোঁ যি নহওক লগৰকেইটাতে আছে আড্ডা মাৰোঁ